মেলি থাকিলে আপি তুই Hey guys, welcome back to my channel. Moor channel অইন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম। আজি বহুত দিনৰ মূৰত মই ফুৰিব ওলাইছোঁ দেই, আৰু লগত আপোনালোকক নিলেতো নহ'ব, তো নিবতো লাগিবই। তো বলক আৰু ক'ত যাওঁ, মই একেবাৰে গৈ লোকেশ্যনত লগ পাম আপোনালোকক, তাতে কৈ আছোঁ। গাইজ আমি আহিছোঁ আজি চাং ৰিজৰ্টত। ক'ভিডৰ চিটুৱেশ্যন চলি আছে যদিও গাড়ী চাওকচোন কিমান মানুহ মানে ইয়াতে। তো চাওঁ, যদি বহুত বেছি মানুহ পাওঁ আমি ইমান বেছি দেৰি নকৰোঁ ইয়াতে, জাষ্ট সোমাই চাওঁ। বাহিৰৰ পৰা বহুত ধুনীয়া দেখিছে বাৰু, কিন্তু এতিয়াও বনাই আছে, কমপ্লিট হোৱা নাইগে। ভিতৰখিনি চাবলৈ সঁচাকৈ বহুত এক্সাইটেড বৰ্তমান মই। OMG, ইমানবোৰ কাৰ দেখিছেনে? ভিতৰত কেনেকুৱা চিটুৱেশ্যন, মানুহৰ ক্ৰাউড কিমান, কাৰবোৰ দেখিলেই গম পাই যাব। ইয়াত আহি লাগিছে ময়ে অকল ঘৰৰ ভিতৰত সোমাই আছিলোঁ নেকি ইমান দিনে। মামা মামা ব'লা ব'লা ব'লা, মই গৈছোঁতো। কি হ'ল ব'লা, খোলাত নুঠে মামা এইবোৰ। আৰে ৰ'বা এক ছেকেণ্ড। ৰিজৰ্টখন আছে ৰাণীত, একলেণ্ডৰ ওচৰে পাজৰে আছে বাৰু, চিটিৰ পৰা বহুত দূৰ নহয়, মানুহ বিচাৰি পাবলৈ বহুত ইজি হয়। তো সেইকাৰণে ভাবিলোঁ এইখনত আহোঁ। মই অহা নাছিলোঁ কাৰণ চবে মানে কৈ আছিলে ইয়াৰে ফুড ভাল নহয়, কিবা ভাল নহয়, আৰু বনোৱা হোৱাই নাই। তো আজি আহিলোঁ। তো ইয়াতে বহুত বেছি মানুহ, অকণমান টাইম ঘূৰি দিওঁ, আহিছোঁ যাতে অকণমান দেখাই দিওঁ ভাবিছোঁ। গেটেদি ষ্ট্ৰেইট আহি মানে এইপিনে দেখিছে এইখন ৰেষ্টুৰেণ্ট হয়, ৰেষ্টুৰেণ্ট এৰিয়া হয়। তো মই লৈ যাই আছোঁ, আপোনালোকক দেখাই আছোঁ। তো মেইন ৰেষ্টুৰেণ্টখন এইপিনে দি যায়। আৰু এইখিনি হৈছে ৰেষ্টুৰেণ্ট এৰিয়া, ইয়াৰ ভিতৰত বহি পেলাই খাব পাৰিব। কিন্তু মই বৰ্তমান নাই যোৱা তালৈ, কাৰণ বহুত ভিৰ মানুহৰ আৰু বাচ্ছা লৈ নোৱাৰি যাব। মেইন প্ৰব্লেম হৈছে তাতে মানে অৰ্ডাৰ দিয়াৰ পিছত আপুনি 1 আৱাৰটো ৰখিবই লাগিব চিয়'ৰ। বাট গৈ দেখিলোঁ অকণো জেগা খালী নাই তাতে। তো আমি বেছি দেৰি নকৰিলোঁ কাৰণ মানুহৰো ভোক লাগিছিলে বহুত। তো আমি মানে বেলেগত খোৱাটোৱে ডিচাইড কৰিলোঁ। আৰু ৰেষ্টুৰেণ্টৰ ফ্ৰণ্টেদি গৈছোঁ, ইপিনেদি দেখাই আছোঁ কি কি আছে। ভিউ ছুপাৰ। আৰু ইয়াতে এইবোৰ কটেজ আছে, চব বাঁহৰে যেন পাওঁ। আৰু কটেজৰ প্ৰাইচটো সুধিছিলোঁ মই, কৈছে 4500ৰ পৰা 5000ৰ ভিতৰত পাৰ ডে'। তো আহিলে ইয়াতে থাকিব পাৰিব ৰাতিটো।
तेरा है तू वजह हंसी लम्हों की है तू वजह मेरे जीने की तू ही वजह अब जीने का ख्वाहिशें तेरी निभाने का সো গাইজ আহোঁ এতিয়া মেইন পইণ্টলৈ মানে ৰিজৰ্টখনৰ ৰিভিউ মোৰ ফালৰ পৰা হা মানে আপোনালোকে যদি ভাল ফটো ল'ব বিচাৰে মানে ফটোগ্ৰাফীৰ কাৰণে বা ভিডিঅ'গ্ৰাফীৰ কাৰণে বহুত ধুনীয়া হয় আহিব পাৰে মানে পূৰা গ্ৰীনাৰী আৰু কালাৰফুল হয় বাট এনেকুৱা গৰমত বাচ্ছা লৈ পেলাই নাযাব বাচ্ছাবোৰে যিহেতুকে খেলি ভাল পায় ন স্পেচিয়েলি মুকলি ঠাইত খেলি ভাল পায় কিন্তু ইয়াতে মুকলি ঠাইত খেলিব পৰাকৈ এনেকুৱা মানে ৰ'দ নপৰা জেগা নাই তো এনেকুৱা একো ব্যৱস্থা নাই মানে চাহ টাইপৰ একো নাই পূৰা ৰ'দ তাই পূৰা মানে মুকলিত খেলিব নাপায় বহুত কান্দিলে পিছলৈ এণ্ড আৰু আপোনালোকে যদি ফুডৰ আইটেমটো ভাল বিচাৰে তেতিয়াহ'লে ইয়াতে মেবি অকণমান বেয়া পাব কাৰণ মইতো ট্ৰাই কৰাই নাই কিন্তু মই ৰিভিউ চাইছোঁ ৰেষ্টুৰেণ্টখনৰ আৰু ফুড কোৱালিটিটো ইমান বেছি ভাল নহয় বুলি কৈছে আৰু নাজানো আহিব পাৰে তথাপিতো আপোনালোকৰ আমি তাতে মেবি 1.5 ঘণ্টামান আছোঁ কোনেও মানে ৰেষ্টুৰেণ্টৰ ফালৰ পৰা মানে কাৰো ৰেছপন্স ইমান ভাল পোৱা নাই মই মানে একো গুৰুত্ব নাই আৰু আপোনাৰ ক'ভিডৰ প্ৰট'কলো একো ইমান বেছি ফ'ল' নাই কৰা চবে মানে যোনে মাস্ক পিন্ধিছে আৰু নিজৰ ছেফটিৰ কাৰণে যোনে নাই পিন্ধা ইটছ অ'কে ন' প্ৰব্লেম মানে বেচিকেলি মোৰ ইমান বেছি ভাল নালাগিলে মানে চিনাৰী ধুনীয়া ফটোগ্ৰাফীৰ কাৰণে ধুনীয়া বাট বহুত টাইম মানে স্পেণ্ড কৰিবলৈ ভাল নহয় আৰু মই ইমান বেছি ভাল পোৱা নাই আৰু আপোনাৰ হয়তো পূৰা যেতিয়া বনোৱা হ'ব তেতিয়া ভাল লাগিব পাৰে নাজানো এতিয়া মই ইমান বেছি ভাল পোৱা নাই তো ইয়াতে বেছি দেৰি নৰখিলোঁ আমি বহুত মানুহ বাট ভিউটো ধুনীয়া কিন্তু আৰু গৰমো আছে দেই আজি বহুত গৰম এয়া গাড়ীৰ শাৰী আৰু সেইবোৰ গাড়ী মানে ক'ভিডৰ টাইমতো আমি যেনেকৈ ওলাইছোঁ চবেই ওলাইছে মানে বোলে আজি ছানডে কাৰণেও হ'ব পাৰে বাৰু যাওঁগৈ আৰু বেছি টাইম নৰখিলোঁ বাৰু ইয়াতে উঠি লওঁনে ইমান মানুহ মানে আৰু গৰমটো বহুত পাইছোঁ তো পোৱালি পূৰা কান্দি আছে সেইকাৰণে ভাবিছোঁ আৰু ক'ৰবাত বেলেগতে চাই মেলি খাই ল'ম এয়া এনেইতো ভালেই লাগিছে বাৰু চ' গাইজ আজিৰ ভিডিঅ'টো ইমানেই আছিলে যদি ভাল লাগিলে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজিলৈ বাই বাই টেক কেয়াৰ এণ্ড ৰিজৰ্টখনৰ ৰিভিউটো মোৰ ফালৰ পৰাহে দিছোঁ দেই আপোনালোকে যাই নিশ্চয় ভালেই পাব এইটো আপোনালোকৰ নিজৰ চইচৰ ওপৰত কথা এনেইতো চব বস্তু এবাৰ ট্ৰাই কৰি চাব লাগে তো বাই বাই আজিলৈ